বেক টু আৱাৰ চেনেল মহিলা পংকজ ওলাবৰ চেনেল আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া বাইকৰ ওপৰত আহি গ'লোঁ আৰু থাম্বনেইল আৰু টাইটেল দেখি নিশ্চয় গম পাইছে আমি যাম আজি কেনি আৰু আহক আজি ভিডিঅ'টো ধুনীয়াকৈ আৰম্ভ কৰি যাওঁ আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক। আৰু আজি হ'ল মাঘৰ বিহুৰ 1 তাৰিখ। চ' 1 তাৰিখে যিহেতু ঘৰত থাকিম আৰু ঘৰত থাকি যাম যিহেতু আমি শিৱসাগৰত কিয় গৈছোঁ আৰু প্ৰথমবাৰ গৈছোঁ যিহেতু আৰু সকলোখিনি আপোনালোকক দেখাম। চ' এতিয়া আমি আহি এনেকৈ আহি আছোঁ যোৰহাট পাইছোঁহি। যোৰহাট পোৱাগৈ নাই আৰু অলপ বাকী আছে এনেকৈ আহি আছোঁ আৰু ঠাণ্ডা দিনততো এনেকৈ মজা লাগে বাইকত গৈ ধুনীয়াকৈ কাপোৰ পিন্ধি ল'ব লাগে ধুনীয়াকৈ যাব লাগে আৰু বাইকত গৈ মজাই বেলেগ। আৰু এনেদৰে আহি আমি এনেকৈ আহি আছোঁ 2খন বাইক 4জন এনেকৈ আহি আছোঁ শিৱসাগৰ সোমোৱাহি নাই সোমামগৈ আৰু ইয়াত দেখিছে কি মজা লাগিছে একদম বিহুটো মজা হৈছে ধুনীয়া হৈছে আৰু ইয়াত লিখা আছে ৱেলকাম শিৱসাগৰ আৰু ইয়াত ধুনীয়াকৈ আমি ফটো চটো মাৰি ল'লোঁ আৰু এইফালে আছে গান বাজানা বাজি এইফালে ফটো চটো চবেই মৰা হৈ গ'ল আৰু এনেদৰে আছোঁ আৰু এই 10 চাইডৰ পৰা গান বাজি আছে বোলে ভেলাঘৰ সাজিছে চাগে ধুনীয়া গান বাজি আছে আৰু এতিয়া আহি পালোঁহি আমি শিৱসাগৰ পুখুৰী দেখিছে কিমান ডাঙৰ পুখুৰী ইমান ডাঙৰ এৰিয়া আৰু ইয়াতে পুখুৰী চাই থাকোঁতে দেখিলোঁ এটা ডাঙৰ মাছ এইটো এটা ডাঙৰ মাছ দেখিছোঁ এইটো দেখাই দিছোঁ আপোনালোকক আৰু ধুনীয়াকৈ জুম কৰি দেখাই দিছোঁ আৰু ইয়াত লিখা আছে আই লাভ শিৱসাগৰ আৰু ইয়াত দেখিছে ইয়াত ধুনীয়া ফটো মাৰি ল'লোঁ। এতিয়া আমি শিৱসাগৰ পুখুৰী পাৰেদি যাম শিৱদৌললৈ আৰু শিৱদৌলৰ যাম যিহেতু শিৱদৌলত এনেকৈ ৰাস্তাতে যাব লাগিব সোমাই অলপ দূৰ যাব লাগিব গৈ পাওঁ আমি এটা ধুনীয়া প্লেচ আৰু এইখিনি ধুনীয়া ডাঙৰ মাছ দেখিব পায় আৰু অলপ ইয়াত দেখিছে ইয়াত এনেকৈ দি ল'লোঁ মুৰি চুৰি দিলে ডাঙৰ মাছ দেখিব পায় বুলি ক'লে আৰু ইয়াত দেখিছোঁ মাছটো ইমানটো মানুহ বেছি হোৱা দেখি মাছটো অহা নাই যিহেতু মাছটোৱে চাগে ভয় কৰি আছে মাছবিলাকে আৰু ডাঙৰ মাছ দেখিব পায় বুলি মানুহবিলাকে কোৱা শুনিছোঁ আৰু দেখিছে এইটো এটা শ'ল মাছ ডাঙৰেই আৰু শ'ল মাছ আৰু এইফালে আঁতৰত ডাঙৰ মাছ ওলাইছে আৰু নামবিলাক নাজানো ইমান ধুনীয়াকৈ ডাঙৰ ওলাইছে আৰু ইয়াত লিখা আছে ধুনীয়াকৈ আমি এতিয়া শিৱদৌলত পাই গ'লোহি ইয়াত লিখা আছে আৰু এয়া দেখিছে তুমি ধুনীয়াকৈ পূৰা চাকি তাকি জ্বলাই দিলোঁ ধুনীয়া চাই লওক বৰ্তমানে শিৱদৌলত আছোঁ আৰু ইয়াত ধুনীয়াকৈ আমি ৰিলচ ফটো চটো মাৰি ল'লোঁ বেকগ্ৰাউণ্ডটো দেখাইছোঁ দেখিছে কি ধুনীয়া বহুত ওখ শিৱদৌল ভাগ দেখিছে আৰু জেগাডোখৰো বহুত ওখ হয় এয়া আমি পালোঁহি এতিয়া ৰংঘৰত এতিয়া আহি গ'লোঁ ৰংঘৰত টিকেট কৰিব এতিয়া আহি গ'লোঁ আমি টিকেট কৰি আহি গ'লোঁ তলাতল ঘৰ আৰু তলাতল ঘৰত আমি এটাই ভাবিছিলোঁ তলাতল ঘৰৰ ভিতৰত সোমাম আৰু এনেদৰে আমি ভিতৰত সোমায়ো গ'লোঁ আৰু ভিতৰত সোমাই যাম এনেকৈ ভয়ে ভিতৰত সোমাই আহিলোঁ আৰু গোটেইখিনি মই ভিডিঅ' অন কৰি দিছোঁ গ'লোঁ আৰু গোটেইখিনি সোমাই যাম আৰু 4জন লগত গৈছোঁ আৰু মোবাইলৰ জ্বলাই ল'লোঁ এনেকৈ সোমাই গ'লোঁ সোমাই ভিতৰত সোমাই গ'লোঁ নাচাব একদম মানে সোমাই গৈছে দেখি আছে তলখন সোমাই আহিলোঁ আৰু ওলাব পাৰিলোঁ ভগৱানৰ কৃপাত ওলাই আহিলোঁ আৰু এতিয়া ওপৰত এনেকৈ ফটো চটো মাৰি থকা আছে চব মানুহবিলাকে ফটোত ব্যস্ত আৰু এনেকৈ ধৰা ময়ো অকণমান ভিডিঅ' কৰি ল'লোঁ আৰু কৰি লৈ এতিয়া আমি যাম ঘৰলৈ যিহেতু বহুত সময় হ'ল আৰু এনেকৈ ফটো চটো মাৰি কৰি ইয়াত দিছে আমাৰ 4টা হেলত ইয়াত থৈ দিছোঁ আৰু ধুনীয়াকৈ ইয়াত দিছে গোটেইখিনি ফটো মাৰি আছে ধুনীয়াকৈ প'জ দিছে দেখি ভাল হৈছে ফটো প'জ দিছে কেনেকৈ আৰু এতিয়া আমি এনেকৈ সৰু সুৰা বজাৰ কৰি দিলোঁ বজাৰ কৰি এতিয়া যাম আমি ঘৰ আৰু ৰাতি হ'ল যিহেতু আৰু ভিডিঅ' বাই বাই।